আজি আমি ক্লাছ 8 অসমীয়া লেছন 5 ভক্ত প্ৰহ্লাদ এই পাঠটোৰ অনুশীলনী প্ৰশ্নসমূহ আলোচনা কৰিম। ভক্ত প্ৰহ্লাদ এই পাঠটোৰ অনুশীলনী প্ৰশ্নসমূহ মই অতি সহজ ভাষাত লিখি দিছোঁ যাতে তোমালোকে বুজি পোৱা, গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু উত্তৰসমূহ ধুনীয়াকৈ বহীখনত লিখি ল'বা। তোমালোকে এই মন ক্লাছ চেনেলটোত ক্লাছ 6, 7, 8ৰ সকলো কিতাপৰ প্ৰশ্ন উত্তৰ পাবা, গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে তোমালোকে প্ৰশ্ন উত্তৰসমূহ কৰি ল'ব পাৰা। এতিয়া আমি অনুশীলনী আৰম্ভ কৰিম। অনুশীলনীৰ 1 নম্বৰ দি আছে উত্তৰ দিয়া। কটো চোৱা, ভক্ত প্ৰহ্লাদ নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটাৰ নাম লিখা। অৰ্থাৎ প্ৰশ্নটোত কৈছে ভক্ত প্ৰহ্লাদ নাটিকাখনত থকা মুখ্য চৰিত্ৰকেইটাৰ নাম লিখিব লাগে। উত্তৰ চোৱা, ভক্ত প্ৰহ্লাদ নাটকখনৰ মুখ্য চৰিত্ৰকেইটাৰ নাম হ'ল 1 নম্বৰত আছে হৰি। হৰি অৰ্থাৎ যি বেগেটত চাবা ভক্তবৃন্দৰ উপাস্য দেৱতা, অৰ্থাৎ যি ভগৱান কৃষ্ণ বা ভগৱান বিষ্ণু। তাৰপাছত আছে হিৰণ্যকশিপু, যি হৈছে দৈত্যৰাজ, অৰ্থাৎ প্ৰহ্লাদৰ দেউতাক বা প্ৰহ্লাদৰ পিতৃ। তাৰপিছত চোৱা প্ৰহ্লাদ, প্ৰহ্লাদ হৈছে হিৰণ্যকশিপুৰ পুত্ৰ। তাৰপাছত আছে খণ্ডামৰ্ক, খণ্ডামৰ্ক হৈছে দৈত্যগুৰু, মানে দৈত্যসকলৰ যি শিক্ষক, যাক গুৰু বুলি কোৱা হয়। তাৰপাছত আছে মহাৰাণী, মহাৰাণী হৈছে হিৰণ্যকশিপুৰ পত্নী বা দৈত্যৰাণী। গতিকে এই নাটকখনৰ মুখ্য চৰিত্ৰকেইটা এইকেইটা: হৰি, হিৰণ্যকশিপু, প্ৰহ্লাদ, খণ্ডামৰ্ক আৰু মহাৰাণী। তাৰপাছতো চোৱা নাটকখনি কেইটা দৃশ্যত বিভক্ত? উত্তৰ লিখিবা, নাটকখনি 5টা দৃশ্যত বিভক্ত। তোমালোকৰ এই প্ৰশ্নটো পৰীক্ষাত সোধে, খ নম্বৰটো, এইটো মনত ৰাখিবা। গটো সোধে, গটো চোৱা, প্ৰহ্লাদৰ পিতৃৰ নাম কি? উত্তৰ লিখিবা, প্ৰহ্লাদৰ পিতৃৰ নাম হিৰণ্যকশিপু। তাৰপাছত চাবা ঘ নম্বৰটো, হিৰণ্যকশিপুৰ ভাতৃৰ নাম কি আছিল? উত্তৰ লিখিবা, হিৰণ্যকশিপুৰ ভাতৃৰ নাম আছিল হিৰণ্যাক্ষ। ঙটো, হৰিৰ প্ৰতি প্ৰহ্লাদৰ কেনেকুৱা ভক্তি আছিল? এইটো আছিল হ'ব লাগিছিলে প্ৰশ্নটো। উত্তৰ লিখিবা, হৰিৰ প্ৰতি প্ৰহ্লাদৰ একান্ত ভক্তি আছিল। প্ৰথম দৃশ্যটো চাবা, প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰ জ্ঞান দিবলৈ কাক নিযুক্তি দিয়া হৈছিল? উত্তৰ লিখিবা, প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰ জ্ঞান দিবলৈ দৈত্য গুৰু শুক্ৰাচাৰ্যৰ 2 পুত্ৰ খণ্ড আৰু মৰ্কক নিয়োগ কৰিছিল। গতিকে তোমালোকে পৰীক্ষাত এনেকৈ ডাইৰেক্ট লিখিব পাৰা, প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰ জ্ঞান দিবলৈ খণ্ড আৰু মৰ্কক নিয়োগ কৰিছিল। যদি তোমালোকৰ প্ৰশ্নত সোধে, যদি তোমালোকৰ পৰীক্ষাত সোধে খণ্ড আৰু মৰ্ক কাৰ পুত্ৰ আছিলে, তেতিয়া তোমালোকে ক'ব লাগিব শুক্ৰাচাৰ্য। তাৰপাছত চাবা দ্বিতীয় ছ, ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে কাক কৈছিল? এইটো তোমালোকৰ পৰীক্ষাত আহে, এইটো মনত ৰাখিবা। উত্তৰ লিখিবা, ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে হৰি অৰ্থাৎ ভগৱান বিষ্ণুক কৈছিল। এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন, এইটো তোমালোকে মনত ৰাখিবা। ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে হৰি বা অৰ্থাৎ ভগৱান বিষ্ণুক কৈছিল। য'টো চোৱা, স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম কি? উত্তৰ লিখিবা, স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহটোৰ নাম আছিলে নৰসিংহ। গতিকে তোমালোকে ভাওনাত নিশ্চয় দেখিছা নৰসিংহ অৱতাৰ। য'টো অসুৰৰ শাস্ত্ৰখনৰ নাম কি? উত্তৰ লিখিবা, অসুৰৰ শাস্ত্ৰখনৰ নাম বামানয় শাস্ত্ৰ। 2 নম্বৰত চাবা উত্তৰ লিখা। ক নম্বৰ দি আছে, কি ভাৱত তন্ময় হৈ আছা প্ৰহ্লাদ? তোমাৰ কাষত আহি মই ৰৈছোহি, তুমি গমেই পোৱা নাই। এই কথাষাৰ প্ৰহ্লাদক কোনে কৈছিল? সেই সময়ত প্ৰহ্লাদে কি ভাৱত তন্ময় হৈ আছিল? উত্তৰ লিখিবা, উত্তৰ, এই কথাষাৰ প্ৰহ্লাদৰ জ্যেষ্ঠ ভাতৃয়ে প্ৰহ্লাদক কৈছিল। সেই সময়ত প্ৰহ্লাদে প্ৰকৃতিৰ সৃষ্টিকৰ্তা হৰিৰ মহিমাৰ ভাৱত তন্ময় হৈ আছিল। অৰ্থাৎ আমি লিখিছোঁ, এই কথাষাৰ প্ৰহ্লাদৰ জ্যেষ্ঠ ভাতৃয়ে প্ৰহ্লাদক কৈছিল। সেই সময়ত প্ৰহ্লাদে কি কৰি আছিলে? সেই সময়ত প্ৰহ্লাদে প্ৰকৃতিৰ সৃষ্টিকৰ্তা অৰ্থাৎ ভগৱান বিষ্ণু বা হৰিক ধ্যান কৰি আছিল বা ধ্যানত তন্ময় হৈ আছিল। অৰ্থাৎ আমি ক'ব পাৰোঁ ধ্যানত মগ্ন হৈ আছিল। তাৰপিছত খটো চাবা, খটো চাবা, স্ফটিক স্তম্ভ ভাঙি প্ৰভু নৰসিংহই ওলাই আহি কি কৰিছিল? তেওঁৰ গৰ্জনত দৈত্যসকলৰ কেনে অৱস্থা হৈছিল? অৰ্থাৎ প্ৰশ্নত কৈছে প্ৰকাশ খুটাটো প্ৰভু নৰসিংহই ভাঙি ওলাই আহি কি কৰিছিল? তেওঁৰ গৰ্জনত দৈত্যসকলৰ মাজত কেনে পৰিস্থিতি বা কেনে অৱস্থাৰ সৃষ্টি হৈছিল তাৰ বিষয়ে আমি লিখিব লাগে। এতিয়া উত্তৰ চাবা, উত্তৰ, স্ফটিক স্তম্ভ ভাঙি প্ৰভু নৰসিংহই ওলাই আহি হিৰণ্যকশিপুক সামান্য এক পতংগৰ দৰে বধ কৰি ধৰি
উৰুত বহুৱাই নখেৰে বিদাৰি বধ কৰি পেলালে। উৰুত অৰ্থাৎ আমি যোনটো দৰ্জামুখ বুলি কওঁ, দৰ্জাৰ সন্মুখত বহুৱাই নখেৰে বিদাৰি বধ কৰি পেলালে। তাৰপিছত লিখিবা তেওঁৰ গৰ্জনত সকলো দৈত্য ভয়ত কম্পমান হৈছিল। গতিকে ইয়ালৈকে লিখিবা হ'ব। 3 নম্বৰ চমুকৈ লিখা। কটো চোৱা প্ৰহ্লাদে হৰিভক্তিৰ মহিমাৰ বিষয়ে দেখুওৱা যুক্তিবোৰ একাদিক্ৰমে লিখা। অৰ্থাৎ প্ৰশ্নটোত কৈছে প্ৰহ্লাদে হৰিভক্তিৰ প্ৰতি দেখুওৱা মহিমাসমূহ যুক্তি সহকাৰে লিখা। উত্তৰ প্ৰহ্লাদে হৰিক ত্ৰিজগতৰ প্ৰতি সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু ত্ৰাণকৰ্তা বুলি কৈছে। তাৰপিছত চাবা তেওঁ কৈছে যে ৰাখে হৰি মাৰে কোনে, অৰ্থাৎ হৰিয়ে ৰক্ষা কৰিলে আন কোনেও মাৰিব নোৱাৰে। হৰি হ'ল সকলোৰে প্ৰভু। এই ধৰিত্ৰীৰ আকাশ বতাহ বায়ু পানী সকলোৰে পিতা হৰি, অৰ্থাৎ এই পৃথিৱীত থকা আকাশ বতাহ বায়ু পানী সকলোৰে পিতা অৰ্থাৎ পিতৃ হৈছে হৰি। হৰি নোহোৱা ঠাই নাই। গতিকে তোমালোকে ইয়ালৈ লিখিবা, হৈ যাব 3 নম্বৰ কাৰণে। খ নম্বৰটো চাবা বামানয় শাস্ত্ৰজ্ঞান ল'বলৈ প্ৰহ্লাদে কিয় আপত্তি কৰিছিল। সেইটো ইমান এটা গুৰুত্বপূৰ্ণ নহয় পৰীক্ষাৰ বাবে, পৰীক্ষাত নাহে, হ'লেও লিখি থবা। উত্তৰ বামানয় শাস্ত্ৰজ্ঞান ল'বলৈ প্ৰহ্লাদে আপত্তি কৰিছিল কিয়নো ই হৰি ভক্তিৰ বিৰুদ্ধ আৰু প্ৰহ্লাদে পৰম পিতাৰ শ্ৰীচৰণত শৰণ লৈছিল। তাৰপাছতে চাবা গ নম্বৰটো হৰিক দৈত্যবংশৰ চিৰবৈৰী বুলি দৈত্যৰাজ হিৰণ্যকশ্যপে কিয় কৈছিল। অৰ্থাৎ প্ৰশ্নটোত কৈছে হৰিক অৰ্থাৎ ভগৱান বিষ্ণুক দৈত্যবংশৰ মানে ৰাক্ষস বংশৰ চিৰবৈৰী অৰ্থাৎ শত্ৰু বুলি দৈত্যৰাজ হিৰণ্যকশ্যপে কিয় কৈছিল। উত্তৰ লিখিবা হৰিক দৈত্যবংশৰ চিৰবৈৰী অৰ্থাৎ শত্ৰু বুলি হিৰণ্যকশ্যপে কৈছিল কিয়নো হৰিয়ে হিৰণ্যকশ্যপৰ ভাতৃ হিৰণ্যাক্ষক দাঁতেৰে খুচি হত্যা কৰিছিল। গতিকে ইয়ালৈকে লিখিবা, হৈ যাব। ঘৰটো চাবা পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহৰূপী হৰিক কি বুলি কাকুতি কৰিছিল। এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহে, এইটো মনত ৰাখিবা। উত্তৰ লিখিবা পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহৰূপী হৰিক এই বুলি কাকুতি কৰিছিল যে হে হৰি আমাৰ সকলোকে শুভ বুদ্ধি দি আপুনি আমাক ৰক্ষা কৰক, পিতৃৰ দুখ মাৰ্জন কৰক। অৰ্থাৎ প্ৰহ্লাদে কৈছিলে হে হৰি আমাক সকলোকে সৎবুদ্ধি দি পেলাই মোৰ পিতৃৰ দুখসমূহ ক্ষমা কৰক, অৰ্থাৎ মাৰ্জন কৰক। তাৰপাছত চাবা প্ৰথম ছটো খণ্ডামৰ্কই প্ৰহ্লাদক বামানয় শাস্ত্ৰজ্ঞান দিবলৈ কি বুজনি দিছিল। উত্তৰ লিখিবা খণ্ডামৰ্ক হৈছে যোনটো দৈত্যৰাজসকলৰ গুৰু। খণ্ডামৰ্কই প্ৰহ্লাদক বামানয় শাস্ত্ৰজ্ঞান দিবলৈ এইদৰে বুজনি দিছিল যে ৰাজকুমাৰ প্ৰহ্লাদৰ কণ্ঠত হৰিনামে শোভা নাপায়। প্ৰহ্লাদ হ'ল দৈত্য বংশৰ পুত্ৰ। হৰি নাম লোৱাটো প্ৰহ্লাদৰ বাবে উচিত হোৱা নাই। সেয়েহে খণ্ডামৰ্কই প্ৰহ্লাদক বামানয় শাস্ত্ৰ পঢ়িবলৈ বুজনি দিছিল। এই প্ৰথম 6 নম্বৰ প্ৰশ্নটো তোমালোকে চাবা, এইটো পৰীক্ষাত আহিব পাৰে। দ্বিতীয় ছটো প্ৰহ্লাদে গুৰুদ্বয়ৰ বুজনি কিয় মানি লোৱা নাছিল। গতিকে উত্তৰ লিখিবা প্ৰহ্লাদে গুৰুদ্বয়ৰ বুজনি মানি লোৱা নাছিল কাৰণ বামানয় শাস্ত্ৰ হৰি ভক্তিৰ বিৰুদ্ধ আৰু প্ৰহ্লাদে পৰমপিতা শ্ৰীচৰণত শৰণ লৈছিল। 4 নম্বৰটো চোৱা ব্যাখ্যা কৰা। ভাৰতীয় ভক্তিধাৰাৰ ঐতিহ্য প্ৰহ্লাদৰ কাহিনী হ'ল এক গৌৰৱময় সংযোজন। এতিয়া উত্তৰ চাবা ভাৰতীয় ভক্তি সাহিত্যৰ ইতিহাসত প্ৰহ্লাদ এক উল্লেখযোগ্য নাম। তাৰপিছত চাবা নিজ পিতৃৰ কঠোৰ বাধা নিষেধক আওকাণ কৰি প্ৰহ্লাদে সত্য আৰু ন্যায়ৰ পক্ষে থিয় দিছিল। শাৰীৰিক বা মানসিক সকলো নিৰ্যাতন মূৰ পাতি লোৱা প্ৰহ্লাদ হ'ল নিষ্ঠাৰ প্ৰতীক আৰু বিনয়ৰ প্ৰতিমূৰ্তি। ভাৰতীয় ভক্তিধাৰাৰ ঐতিহ্যত প্ৰহ্লাদৰ কাহিনী হ'ল এক গৌৰৱময় সংযোজন। গতিকে তোমালোকে ইয়ালৈকে লিখিবা। 5 নম্বৰটো চোৱা মোৰ বিন্যাস হা 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 বোধ কৰোঁ কাৰো জ্ঞাত নহয় যে মোক মানুহ অথবা জন্তুৱে বধ কৰিব নোৱাৰে। আনহাতে মোৰ মৃত্যু দিনৰ ভাগতো নহয় আৰু ৰাতিও নহয়। সেয়েহে মই নিশ্চিত সহজে নহয় মোৰ বিন্যাস। এই সংলাপটো কোনে কাক কৈছিল লিখা। উত্তৰ লিখিবা
উত্তৰ এই সংলাপটো হিৰণ্যকশ্যপে প্ৰহ্লাদক কৈছে। অৰ্থাৎ আমি এনেকৈ লিখিব পাৰোঁ এই সংলাপটো হিৰণ্যকশ্যপে তেওঁৰ পুত্ৰ প্ৰহ্লাদক কৈছে। তাৰপিছত চাবা ব্যাকৰণ আছে, ব্যৱহাৰিক ব্যাকৰণ। এতিয়া আমি ব্যাকৰণৰ প্ৰশ্নোত্তৰ আমি কৰি ল'ম। তোমালোকৰ পৰীক্ষাত ব্যাকৰণৰ পৰা প্ৰশ্ন আহে, গতিকে কিতাপৰ পাছফালে থকা ব্যাকৰণখিনি পঢ়ি ল'বা। গতিকে এই ব্যাকৰণখিনি মই সহজে বুজাই দিম, তোমালোকে চাই ল'বা। তোমালোকৰ কিতাপখনৰ 6 নম্বৰ প্ৰশ্নটোত আছে ব্যাকৰণৰ ওপৰৰ সমাসযুক্ত বাক্যসমূহ তালিকাত উল্লেখ কৰা মতে লিখা। কি কি আছে চোৱা, ত্ৰিভুৱন, হতাহতি, পৰ্বত গম্ভীৰ, ত্ৰিজগত, সিংহাসন। গতিকে তোমালোকে চাবা এই 6 নম্বৰ প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত নাহে। অৰ্থাৎ মানে 6 নম্বৰ পৰীক্ষাটো ইমান এটা গুৰুত্বপূৰ্ণ নহয় পৰীক্ষাৰ কাৰণে, সেয়েহে তোমালোকে 6 নম্বৰটো নাচালেও হ'ব। 7 নম্বৰটো চোৱা, 7 নম্বৰটো বহুত ইম্পৰ্টেণ্ট। তোমালোকৰ এনেকুৱা কুৱেশ্যন পৰীক্ষাত আহেই, এটা শব্দত প্ৰকাশ কৰি লিখা। 7 নম্বৰটো তোমালোকে চাবাই। এতিয়া চোৱা কি কি আছে উত্তৰ। ক নম্বৰটো আছে যাৰ সাহস আছে, এটা শব্দত কি হ'ব, সাহসী। খ নম্বৰটো চোৱা যি ঈশ্বৰক বিশ্বাস কৰে, এইটো আস্তিক বুলি কোৱা হয়। এতিয়া খ নম্বৰটো তোমালোকৰ এইটো পৰীক্ষাত 100% আহিবই, তোমালোকে এই খ নম্বৰটো মনত ৰাখিবা। এই খ নম্বৰটো তোমালোকৰ মেট্ৰিকতো আহে, যি ঈশ্বৰক বিশ্বাস কৰে তাক কোৱা হয় আস্তিক। তাৰপিছত চাবা গ নম্বৰটো যি বিষ্ণুক উপাসনা কৰে, বৈষ্ণৱ। ঘটো একে মাকৰ সন্তান, সহোদৰ। এই ঘ নম্বৰ প্ৰশ্নটো তোমালোকৰ মেট্ৰিকত আহে, একে মাকৰ সন্তান এটা শব্দত প্ৰকাশ কৰা, তেতিয়া তোমালোকে উত্তৰ লিখিব লাগিব সহোদৰ। গতিকে কি কি পালোঁ আমি, ওপৰ খ নম্বৰটো যি ঈশ্বৰক বিশ্বাস কৰে সেইটো হৈছে আস্তিক, সেইটো তোমালোকৰ ইম্পৰ্টেণ্ট, সেইটো পৰীক্ষাত আহে চাবা। আৰু এই ঘ নম্বৰটো একে মাকৰ সন্তান, উত্তৰ হ'ব সহোদৰ। তাৰপিছত চাবা ঙ নম্বৰটো যি সঁচা কথা কয়, সত্যবাদী। এইটো তোমালোকৰ পৰীক্ষাত আহে বাৰু। ঙ নম্বৰটো প্ৰথম চটো চোৱা যাক দেখা নাযায়, অদৃশ্যমান। গতিকে তোমালোকে ইয়াত এই এটা শব্দত প্ৰকাশ কৰাৰ মেইন চাবা খ নম্বৰটো। 8 নম্বৰটো চোৱা বাক্য ৰচনা কৰা। এই বাক্য ৰচনা কৰাখিনি ইমান ইম্পৰ্টেণ্ট নহয়, অৰ্থাৎ পৰীক্ষাত মানে সোধাৰ চান্স ইমান নাথাকে, গতিকে তোমালোকে চাবও পাৰা। উত্তৰ লিখিবা চিৰবৈৰী। এইটো চিৰবৈৰী দিয়া আছে, ইয়াত বাক্য লিখি থোৱা আছে, তোমালোকে লিখি ল'বা। চিৰবৈৰীৰ পিছত আছে হিংসা দেশ, তোমালোকে লিখি ল'বা। তাৰপাছত আছে আকাশ পাতাল, তাৰপিছত আছে গৰিমা, তাৰপিছত আছে চালে চকুৰোৱা, তাৰপাছত আছে শয়নে সপোনে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। ইমানতে তোমালোকৰ এই পাঠটোৰ অনুশীলনী প্ৰশ্নসমূহ কৰি হ'ল। যদি কিবা বুজি নাপালা কমেণ্ট কৰিবা, আৰু মই যোনকেইটা প্ৰশ্ন গুৰুত্বপূৰ্ণ বুলি ক'লোঁ তোমালোকে সেইকেইটা চাবা, সেইকেইটা পৰীক্ষাত আহিব। গতিকে তোমালোকে যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ।